কৰি একেবাৰে মানে ভাগৰ লাগি গৈছেগৈ দেই। মাজনীয়ে মানে ইমান কাম কৰিবলৈ দিছে মানে মই মুখখনে চাবলৈ পোৱা নাই আজি একেবাৰে দিনটো। চুলিবোৰ কেনেকুৱা অৱস্থা হৈছে মানে মাজনীৰ পৰা শান্তি নাইকিয়া হৈছে আৰু গোটেই পিম্পল উঠিছে এইবোৰ। মা ইমান পিম্পলো এইবোৰ, মুখখন গোটেই বেয়া হৈ গৈছে। মাজনীৰ পৰা শান্তি নাই মানে, অকল কামকৈ থাকিব, অকল মোৰ লগত কামকৈ থাকিব, কাম কৰ ইটো কৰ অৰ্ডাৰ দি থাকিব। একদম মুখখন বেয়াই হৈ গৈছে মানে মোৰ ভাগৰ, আগতকৈ বহুত বেয়া হ'ল। গৈছোঁ। এইজনী আকৌ মাতিলে মোৰ অতিজনীয়ে। ঐ পতা তই ষ্টাইল মাৰিব নালাগে, কাম কৰ যা। তাই ষ্টাইল মাৰিবলৈ আহিছে একেবাৰে। এইবোৰ বেয়া গৈছে আজিকালি। এজনীক মাতি আছোঁ, এজনী পাত্তাই দিয়া নাই। তাই আহিছে নেকি? তই একদম নেক্সট পাবি, তই বেছি কথা কবি। তই তাৰপৰা পৌৰেকৰ ঘৰত কি কৰিবগৈ পাতে, কাম বন নকৰি পাগলজনী। এজনী কি হ'ল একেবাৰে চিঞৰি আছা যে? গৈছোঁ নহয়, কাম কৰিবলৈ মাতি থাকিব লাগে। মই চাকৰ নেকি? বেছি কথা নকবা একেবাৰে। মোৰ টিউশ্যন আছে, মই টিউশ্যনলৈ যাওঁ। ছাৰে গালি পাৰিব নক'বা। মই চাকৰি নহয় কাম কৰি থাকিবলৈ কল। একেবাৰে কাম কৰি গ'ল, মৰিব লাগিলে। ইমান ডাঙৰ মানুহ যে কাম কৰিব নোৱাৰে, অকল মোক কৈ থাকিব একেবাৰে। পঢ়া শুনা বাদ দি মই কামেকে কৰি থাকিম অকল। তোৰ মুখখন বেলেগ চোকা হৈছে, একদম চকু খুকুটিয়াই মাকৰ আগত মুখ চলাবলৈ হ'ল। কথা শিকিছ তই এইবোৰ? মোবাইল দিম ৰ যোগাযোগ ৰ। মোবাইল চাইছে তোৰ একদম দম ভালি হৈ গৈছে একেবাৰে। চকুটো কিবা ঘুকুৰিয়াই নি একেবাৰে। তাই একদম দম ভালি দিছে নাই। পঢ়া শুনা বাদ দে, তই কাম কৰা আজিৰ পৰা। টিউশ্যন যোৱা, হেৰি যোৱা, অকল স্কুল যোৱা। একদম কাণটো উলিয়াই চৰ পাবি, একদম গম পাই যাবি তই। বাপে আহি যাওক তোৰ ভাগৰ। কাম কৰি তই লগালগ। কথা নুশুনা হৈছে বোলে। এইজনী পৰা শান্তি নোহোৱা হৈছে। এজনী টিউশ্যনটো মই মনে যাব লাগিব, এইজনী নোকোৱাকৈ। মই কাম বন কৰি থাকিবলৈ নাই সঁচাকৈ। মই টিউশ্যনৰ বেগটো ঘৰৰ পৰা মনে লৈ আহোঁগৈ। মনে গুচি যাম, মনে আহিম, গমেই নাপাব মায়ে। গুচি এইজনী এইফালে নাই, মনে টিউশ্যনৰ বেগটো লৈ যাম। দেখিব এজনী এতিয়া। মা বাচিলোঁ দেই। এতিয়া মনে টিউশ্যন গুচি যাওঁ। তাৰপিছতো টিউশ্যন লওঁতেনে এঘণ্টা আহি থাকিব। পটাপট গুচি যাওঁ, এজনী নেদেখাকৈ। দেখিলা আকৌ এজনী আকৌ মোক একেবাৰে একদম মকতিয়াই নিব। ইজনী একেবাৰে গুচি যাওঁ পটাপট। মা টিউশ্যন কৰি হ'ল দেই। এজনী একোৱে গম নাপালে দেই। এতিয়া মনে ঘৰত গৈ বেগটো থৈ আহিবগৈ লাগিব। ভয়ো লাগিছে, এজনী যদি গম পাই যায় মাজনীয়ে। হ'ব যি হ'ব মই বেগটো থৈ আহোঁগৈ মনে ঘৰত গৈ। মনে ভালে নেদেখাকৈ গ'লেই হ'ল আৰু দেই। ভগৱান বচাব আৰু দেই এইজনীৰ পৰা। সেইজনী মাকনৰ জীয়েক নহয়নে? ক'লৈ গৈছে? বেগটো দেখোন এইজনী আমাৰ ভাগৰহে। এইজনী আকৌ বেগটো দিলে নি মাকনে জীয়েকক? মাতোংগেচোন ৰ, এইজনী ক'লৈ গৈছিলে বা? সেইজনী মাকনৰ জীয়েক হয়নে বাৰু? সেইজনী দেখোন সেইডোখৰ ৰৈছেগৈ। এফিলা আছোন, এফিলা। মাতবোৰ নাই যে, এইজনী কোন হয় বাৰু? ধৰিবগৈ পাৰে নাই নহয়। এইজনী আমাৰ ছোৱালীজনী বেগটো নিচিনাই লাগিছে দেখোন। দি দিলে নি বাৰু বেগটো মাকনৰ জীয়েকক? সুধোংগে ৰ। এইজনী গমেই পালে, এতিয়া কি কৰোঁ? আহিছে নি বাৰু এইফালে? মই কি কৰোঁ এতিয়া? গম পাবলৈ হ'লে মোক এতিয়া মাৰিব এইজনীয়ে। পলাওঁ ৰ ইয়াৰ পৰা। এইজনী সিমান বিচাৰি নাপালোঁ। এই যে টিউশ্যনত পলালে নি? সেই যে মাকনৰ জীয়েক নহয়, এইজনী আমাৰ হেৰি। এইজনী মৰতিজনী দি আছোঁ ৰ। পলাইছে চাই এইজনী। দি আছোঁ ৰ। ৰবি নে নহয় তই? মাকনৰ জীয়েক নহয় এইজনী। তই মনে ল। এইজনী চাওঁ। এইজনী পালেহি, কি কৰোঁ এতিয়া মই? দেখিব এতিয়া মোক। তই ক'ত পেলাইছ ৰ? এইজনী ক'লৈ গৈছিলি তই?
বেগ চেক লৈ তই নোকোৱাকৈ টিউচনলৈ গৈছিলি একদম একদম দিম একদম কথা নুশুনে এইবোৰে আজিকালি গৈছিলি ক তই মোক নোকোৱাকৈ টিউচনলৈ কেলৈ গৈছিলি ক তই একদম যাবি না আজিৰ পৰা তই যাবি না আজিৰ পৰা ক তই নাযাওঁ নামাৰিবা নাযাওঁ তই আজিৰ পৰা ঘৰলৈ ওলাবি ব'ল তই আজিৰ পৰা ঘৰলৈ ওলাবলৈ পাবি ৰ তই একদম বেয়া হৈছে আজিকালি ল'ৰা ছোৱালীবোৰ